वेलकम। আজি তোমালোকক কুকুৰ আৰু মেকুৰীৰ কাহিনী কম। এদিন এটা মেকুৰী আপোন মনে কৰবালৈ গৈ আছিল। তেতিয়া হঠাৎ তাৰ সন্মুখত এটা ভয়ংকৰ কুকুৰ আহিল। কুকুৰটোক দেখি মেকুৰীজনীয়ে বৰ ভয় খালে। আরে পলুয়া পলুয়া আজি মোক খালে আৰু পলুয়া পলুয়া। কুকুৰ আৰু মেকুৰীৰটো জন্মগত শত্ৰুতা। মেকুৰীজনীয়ে ভাবিলে ইয়াৰ পৰা অতি সোনকালে পলোৱাই ভাল। সেই ভাবি মেকুৰীজনী দৌৰিবলৈ ধৰিলে। বেচেৰে মেকুৰীজনীয়ে লাহে লাহে দৌৰিছিল। কিছু দূৰ যোৱাৰ পাছতেই কুকুৰটোৱে তাইক গহা মাৰি ধৰিলে। কি ভাবিছিলি তই মোৰ হাতৰ পৰা হাৰি যাবি? আজি তোক মই নেৰোঁ। ক তোৰ শেষ ইচ্ছা কি? আজি তই মৰিলি আৰু। বেচেৰি মেকুৰীৰ অৱস্থা বেয়া হৈ গ'ল। তাইৰ প্ৰাণবায়ু ওলাই যোৱা হেন লাগিল। আজি মোক কোনেও বচাব নোৱাৰে। মই আজি মৰিলো আৰু হে প্ৰভু। হঠাৎ মেকুৰীজনীৰ মনত এটা বুদ্ধি খেলালে। তাই কুকুৰটোক ক'লে, কুকুৰ ককাই এটা কাম কৰা, তুমি মোক এৰি দিয়া না। তুমি মোক এৰি দিলে মই তোমাৰ বাবে সদায় খাবলৈ মাংস আনি দিম। মোক মাৰিলে তুমিতো আজিহে মাংস খাবলৈ পাবা, কিন্তু মই যে তোমাক সদায় মাংস আনি দিম। তুমি একো কষ্টই কৰিব নালাগে, মাত্ৰ খাব লাগে আৰু শুব লাগে। ভাবিছোৱা সন্ধিটো কিন্তু লাভজনক ককাই। মেকুৰীজনীৰ চলাহী কথাৰে কুকুৰটোৰ মন গলি গ'ল আৰু কুকুৰটোৱে ভাবিবলৈ ধৰিলে, এইটো ভালেই কথা কৈছে। কুকুৰটো মেকুৰীজনীৰ কথাত ভুল গ'ল। ঠিক আছে, মই তোক এৰি দিছোঁ, কিন্তু চাবি যদি তই মোক ঠগ তাৰ প্ৰতিফল কিন্তু ভয়ংকৰ হ'ব। আপোনাক ঠগিব পৰা সাহস মোৰ নাই। আপোনাৰ উপকাৰ মই কেতিয়াও নাপাহৰোঁ, সদায় মনত ৰাখিম। আৰু কুকুৰটোৱে মেকুৰীজনীক এৰি দিলে। আৰু পিছদিনাখনৰ পৰাই মেকুৰীজনীয়ে কুকুৰটোৰ বাবে মাংস যোগান ধৰাৰ কাম আৰম্ভ কৰি দিলে। ৰাতিপুৱা আৰু গধূলি খাবৰ বাবে মাংসৰ যোগান মেকুৰীজনীয়েই কুকুৰটোক ধৰিছিল। কুকুৰটোতো একদম আৰামত দিন কটাইছিল, মাত্ৰ খাইছিল আৰু শুইছিল। মেকুৰীজনীয়ে মাংস আনি দিছিল। এনেদৰে বহু মাহ পাৰ হৈ গ'ল। এদিন কুকুৰটোৱে মেকুৰীজনীৰ বাবে অপেক্ষা কৰি আছিল। মেকুৰীজনী অহাই নাছিল। আৰে ক'ত গ'লে মেকুৰীজনী? মোৰ ভোকত প্ৰাণ যাওঁ। তাই এতিয়ালৈকে অহা নাই। কি কৰোঁ মই? ভোকত আৰু খঙত একোনাই হৈ কুকুৰটোৱে মেকুৰীজনী বিচাৰি ওলাল। কিছু দূৰ যোৱাৰ পাছতেই দেখিলে মেকুৰীজনীয়ে এজোপা গছৰ তলত ৰৈ মাংস খাই আছে। তোৰ ইমান সাহস, মোক মাংস নিদিয়াকৈ তই নিজে মাংস খাই আছ? তই মোক প্ৰতিজ্ঞা কৰিছিলি, প্ৰতিজ্ঞা পাহৰি গলি আৰু তই নিজে মাংস খাই আছ। মোৰ মাংস ক'ত? মেকুৰীজনীয়ে যেতিয়াই কুকুৰটোক দেখিলে মাংসখিনি পটাপট খালে আৰু তাৰ পৰা পলাবলৈ আৰম্ভ কৰিলে। মেকুৰীটো দৌৰা দেখি কুকুৰটোৱেও জোৰেৰে মেকুৰীজনীৰ পাছত দৌৰিবলৈ ধৰিলে। কিন্তু এতিয়া মেকুৰীজনীয়ে কুকুৰটোতকৈ জোৰেৰে দৌৰিব পাৰিছিল, কাৰণ কুকুৰটোৱে মেকুৰীজনীয়ে দিয়া মাংস খাই আৰামত থাকি শকত আপত আৰু এলেহুৱা হৈ পৰিছিল। সেই মেকুৰীজনী বৰ স্পীড দৌৰিলে দেই, মই তাক ধৰিবই নোৱাৰিলোঁ। সেই বুলি ভাবি কুকুৰটো তাতে বহি পৰিল আৰু মেকুৰীজনী দৌৰিয়েই থাকিল। আৰু সেইদিন ধৰি মেকুৰীজনীয়ে কোনোদিন কুকুৰটোক আৰু মাংস যোগান নধৰা। তোমালোকে দেখিলা নহয় বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থকাটো কিমান ক্ষতিকাৰক। গতিকে আমি নিজৰ বস্তু নিজেই যোগাৰ কৰি ল'ব লাগে। এনেকুৱা এমেজিং কাহিনীৰ বাবে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।